চলি আছে। মহানগৰ গভৰ্ণমেণ্ট এইখনে আমি যদি চাওঁ বাইবেলত যে প্ৰথমতে বাবিল সাম্ৰাজ্য, বেবিলনিয়ান এম্পায়াৰ, বাবিল সাম্ৰাজ্য, তাৰপাছতে মাদিয়া পাৰ্চিয়ান এম্পায়াৰ, তাৰপাছতে আহিলে আলেকজেণ্ডাৰ দি গ্ৰেট, তাৰপাছতে আহিলে ৰোমান সাম্ৰাজ্য, আলেকজেণ্ডাৰ দি গ্ৰেট গ্ৰীক সাম্ৰাজ্য, আৰু গ্ৰীক তেতিয়া গোটেই আলেকজেণ্ডাৰ গোটেই বিশ্বত গ্ৰীক ভাষা প্ৰচলন কৰিলে। সেইকাৰণে নতুন নিয়মখন আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ ৰেভাৰেণ্ড কাকিয়াশ্বৰ বৰুৱা ডাঙৰীয়াক এখন প্লাংগাম আছে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ স্থানীয় মণ্ডলী প্ৰচলন মহোদয় এখন প্লাংগাম আছে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। লগতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ সম্পাদক মহোদয় শ্ৰীমন চন্দ্ৰ ডাঙৰীয়াক এখন প্লাংগাম আছে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা অনুষ্ঠানটো ইয়াৰ পৰা আমি সমাপ্ত কৰিছোঁ। যদি প্ৰয়োজন হয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি সম্বৰ্ধনাখন ৰাখিম। তো এতিয়া আমাৰ আহ্বায়কসকলৰ চিনাকি পৰিচয় আছে। আহ্বায়কসকলৰ চিনাকি পৰিচয়ৰ কাৰণে মই আহ্বায়কসকলৰ নামবিলাক মাতিম। আপোনালোকে আহ্বায়কসকল আমাৰ মাজত বহি আছে, কিছুমানে আগত আছে, কিছুমান পিছত আছে। তেতিয়াহ'লে মই কওকচোন কি সেইটো খ্ৰীষ্টৰ লিষ্টটোত নাম নাই। কিয় নাই? ইয়াৰ এটাই কাৰণ আছে, কাৰণ আমাৰ যদিও আমি সকলোৱে নিজকে খ্ৰীষ্টান বুলি ভ্ৰমণ কৰোঁ, আমাৰ মাজত মতভেদ আছে। আমাৰ মাজে ইজনে সিজনক চাৰ্চ ৱাইজ আমি ডিফাৰেঞ্চিয়েট কৰোঁ, মানে পৃথক কৰোঁ। আপুনি জিঅ' চাৰ্চ, আপুনি বিলিভাৰ চাৰ্চ, আপুনি RC চাৰ্চ, আপুনি বেপ্টিষ্ট চাৰ্চ, আপুনি আমুক চাৰ্চ, আমাৰ নিয়ম এনেকুৱা, আপোনাৰ নিয়ম তেনেকুৱা, বিভিন্ন ধৰণৰ কথাবিলাক আছে। মই সঁচা কথা কিছুমান কাম কাৰোবাক যদি বেয়া লাগে, যাতে ব্যক্তিগতভাৱে মোক বেয়া নাপায়, এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ বুলি কয়, যিটো এটা একেবাৰে সত্য কথাটো মই ক'ব বিচাৰিছোঁ। আৰু মই অলৰেডি 4 বাৰ ক'লেই চাগে, প্ৰেজ দ্য লৰ্ড,
কি কৈছিলে জে বাচি কি এইটোতে আমি উদাহৰণটো বুজি পাওঁ এই ইণ্টাৰেষ্টিংলি আমাক যেতিয়া এজন অনা খ্ৰীষ্টিয়ান বুলি ক'লে অন্য ধৰ্মৰ কথা কৈছোঁ অনা খ্ৰীষ্টিয়ান লোক যেতিয়া কয় আপোনালোকে খ্ৰীষ্টিয়ান বুলি তেওঁলোকে আমাক অকল খ্ৰীষ্টিয়ান বুলিয়ে জানে তেওঁলোকে আজিলৈকে নাজানে যে আমাৰ যে ইমান ভাগ আছে নাজানে তো আপুনি চাৰ্চ জানো আপুনি খ্ৰীষ্টিয়ান ন বহুত ভাল আৰু আপোনালোকে এটা কথা জানে নে নাজানে নাজানো কিন্তু আপোনালোকে প্ৰকৃতত যদি ভাৰতবৰ্ষ এতিয়া মই ভাৰতবৰ্ষৰ কোনো চুক বাকী নাই চব ফুৰিলোঁ জম্মু কাশ্মীৰ পৰা কন্যাকুমাৰীৰ পৰা নৰ্থ ইষ্টত নিজে থাকোঁ গুজৰাট চব ফুৰিলোঁ কোনো ষ্টেট বাকী নাই আকৌ 2-3খন ষ্টেট আছে ফুৰি লওঁ মোৰ কামৰ ক্ষেত্ৰত মই সকলো জেগাত গ'লোঁ আৰু সকলোকে এটা বস্তু বহুত কমন আছে আপুনি খ্ৰীষ্টিয়ান ন হয় আৰু একো নুশুধে তেওঁ কেতিয়াও নুশুধে আপুনি বেপ্টিষ্ট নেকি আপুনি কেথলিক নেকি কেতিয়াও নুশুধে তেওঁ আমাক খ্ৰীষ্টিয়ান বুলি জানে আৰু সেই যিটো তেওঁলোকে যিটো ধাৰণা ৰাখিছে সেই ধাৰণাটো আৰু 5 বছৰৰ পিছত এই ধাৰণাটো শেষ হৈ যাব তেওঁলোকে গম পাই যাব বেপ্টিষ্ট কেথলিক আজি মই ইয়াতে গম পালোঁ বেয়া নাপাব দিনৰ দীঘলীয়া যেতিয়া সোমাইছোঁ তাতে কৈছে ইয়াত জি এন চাৰ্চ নাই মানুহবিলাক জানা হ'ল জি এন চাৰ্চ আছে চি এন আই চাৰ্চটো ইয়াত নাই সেইটোৰ পিছত আকৌ এনেকৈ হ'ব আমুক চাৰ্চটো ইয়াত নাই তাত আছে কিন্তু আমাৰ এটাই উদ্দেশ্য আছিলে হয়তো খ্ৰীষ্ট ঐক্য মঞ্চৰ যে আমি ঠিক আছে আপোনালোকে নিজৰ চাৰ্চ বিশ্বাস আকৌ কৰিব মই কোনোবা এটা চাৰ্চৰ মেম্বাৰ হয় এওঁ কোনোবা চাৰ্চৰ মেম্বাৰ চাৰ্চ মই এৰিবলৈ কোৱা নাই চাৰ্চৰ নিয়ম কালিও বেয়া বুলি মই কোৱা নাই কিন্তু এটাই বস্তু আমি বিচাৰোঁ যে গোটেই অসমখনত চব এক হৈ থাকিব পাৰে আমি কেলৈ এক হ'ব নোৱাৰোঁ আপোনাক কি ক'লে এক হোৱাটো ভাল নে বেয়া অকণমান লাহেকৈ আহিছে থেংক ইউ চ' আমি সকলোৱে এক ঐক্য হৈ থকাটোৱে আমাৰ এটা প্ৰথম উদ্দেশ্য সেই গতিকে আমি ইয়াত শব্দ ব্যৱহাৰ কৰিছোঁ সদৌ অসম খ্ৰীষ্টীয় ঐক্য মঞ্চ এই মঞ্চটোত মানে কোনো ধৰণৰ মতাভেদ নাথাকে কোনো ধৰণৰ আমাৰ তেনেকৈ নাথাকিব কিন্তু নিয়ম মানেতো চবতে থাকিব হয় নে নহয় ঐক্য বুলি কৈ আৰু এটা একদম আৰু ঢলং পলংকৈ সোমাই থাকিলেতো নহ'ব বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ ঢলং পলংকৈ আৰু মই ঐক্য হওঁ নে টুকুৰ এটা খাই দিওঁ গৰম বেছি গীততে থাকে সেইটো নহ'ব ঐক্য মানে আমি সকলো মতামতবিলাক এক থাকিব লাগে অলপ আগতে মই ইয়াত যেতিয়া বহিছিলোঁ আমাৰ ৰেভিনা মোহন ভাই বহুত ধুনীয়া কথা কৈছিলে ওৱান নেশ্যন ওৱান থট এনেকুৱা এটা বস্তু আহি আছে যিটো লিখা আছে আমাৰ ইয়াত আমাৰ এটা কথা আছে আমি কেতিয়াও আমাৰ এটা উদ্দেশ্য আছে ঐক্য মঞ্চৰ যে আমি কেতিয়াও যুদ্ধ কৰিব নাযাওঁ বুজি পাইছা না ফৰ এক্সাম্পল মাইকেলে ক'লে অলপ আগতে যে তেওঁক কোনোবাই